নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টি বেছি দীঘল নকৰো তাৰ আগতে মই অভিভাৱকসকলক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো কিয়নো কেইবাগৰাকীও অভিভাৱকে মোৰ আগৰ ভিডিঅ' কেইটি চাই যথেষ্ট উপকৃত হোৱা বুলি কৈছে আৰু মোক উৎসাহ প্ৰদান কৰিছে আপোনালোকে আপোনালোকৰ সন্তানক আগুৱাই লৈ যাওক নিশ্চয় সফল হ'ব তাৰেই কামনা কৰিছো আজি মই ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণতে পৰীক্ষাত সন্ধি ভাঙোতে ভুল কৰি অহা কেইটামান পদৰ বিষয়ে ক'বলৈ লৈছো সেই কেইটা হৈছে ভোকাৰ্ত ক্ষুধাৰ্ত তৃষ্ণাৰ্ত শোকাৰ্ত আৰু হিতাৰ্ত সাধাৰণতে বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই কেইটা পদৰ সন্ধি ভাঙোতে এনেকৈ লিখা দেখা যায় ভোক যোগ আৰ্ত ভোকাৰ্ত শোক যোগ আৰ্ত শোকাৰ্ত বা ক্ষুধা যোগ আৰ্ত ক্ষুধাৰ্ত তৃষ্ণা যোগ আৰ্ত তৃষ্ণাৰ্ত বা হিত যোগ আৰ্ত হিতাৰ্ত অৰ্থাৎ মূল শব্দটোৰ সৈতে তেওঁলোকে আৰ্ত পদ যুক্ত কৰে কিন্তু এনেকৈ সন্ধি ভাঙিলে শুদ্ধ নহয় আসলতে আমি কোনটো বৰ্ণৰ সৈতে কোনটো বৰ্ণ যুক্ত হৈ কি হৈছে সেই বিষয়ে জানিব লাগিব উদাহৰণস্বৰূপে শোকাৰ্ত শোক বুলি কওঁতে শোক অস্বৰবৰ্ণ আহিছে অস্বৰবৰ্ণৰ সৈতে ৰি স্বৰবৰ্ণ যুক্ত হৈ ৰেপ হৈছে আৰু ৰি লগত দন্তত্ব যুক্ত হৈছে অৰ্থাৎ সন্ধি ভাঙিলে এনেকুৱা হ'ব শোক যোগ ঋত বা ভোক যোগ ঋত ভোকাৰ্ত হিত যোগ ঋত হিতাৰ্ত ক্ষুধা যোগ ঋত ক্ষুধাৰ্ত ক্ষুধা বুলি কওঁতে ক্ষুধা আস্বৰবৰ্ণ আহিছে আৰ লগত ৰি যুক্ত হৈ ৰেপ হৈছে আৰু তাৰ লগত দন্তত্ব যুক্ত হৈছে ঠিক তেনেকৈ তৃষ্ণা তৃষ্ণা বুলি কওঁতে আ স্বৰবৰ্ণ আহিছে আৰু তাৰ লগত ৰি যুক্ত হৈছে আৰু ৰিৰ লগত দন্তত্ব যুক্ত হৈছে অৰ্থাৎ তৃষ্ণা যোগ ঋত তৃষ্ণাৰ্ত ভোক যোগ ঋত ভোকাৰ্ত শোক যোগ ঋত শোকাৰ্ত হিত যোগ ঋত হিতাৰ্ত তৃষ্ণা যোগ ঋত তৃষ্ণাৰ্ত ক্ষুধা যোগ ঋত ক্ষুধাৰ্ত এনেকৈ লিখিলেহে শুদ্ধ হ'ব কিন্তু এটা কথা মনত ৰাখিবা ঋত বুলি কওঁতে ৰত হস্যইকাৰে ৰি দন্তত্ব নহয় ৰি হৈছে স্বৰবৰ্ণৰ ৰি তাৰ লগত দন্তত্ব যুক্ত হৈছে ঋত যেনেকৈ দেৱৰ্ষি ভাঙিলে আমি পাম দেৱ যোগ ঋষি দেৱৰ্ষি ৰাজৰ্ষি ৰাজা যোগ ঋষি ৰাজৰ্ষি বা মহাযোগ ঋষি মহৰ্ষি সপ্ত যোগ ঋষি সপ্তৰ্ষি তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি বুজা নাই তেনেহলে মোক কমেন্টত জনাবা আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো